নমস্কাৰ। আজি আমি আপোনালোকৰ মাজত ধ্ৰুৱৰ আখ্যান লৈ আহিছোঁ, ধ্ৰুৱৰ বিষয়ে আলোচনা কৰিবলৈ। ধ্ৰুৱৰ কাহিনীটো বিতং আমি জানিবৰ ইচ্ছা হৈছে, তাৰ কাৰণে আমি এখেতক অনুৰোধ কৰিছোঁ ধ্ৰুৱৰ বিষয়ে দুআষাৰ কওক। আচ্ছা, স্বয়ম্ভু মনুৰ পুতেক দুটা আছিল। তাৰে ভিতৰত উত্তানপাদ সৰু আৰু প্ৰিয়ব্ৰত ডাঙৰ। প্ৰিয়ব্ৰত সৰুৰে পৰা তেওঁ গৃহবাসত নুৰুকি ভগৱানৰ চিন্তাত তেওঁ গুচি গৈছে ৰাজ্য এৰি, আৰু তাৰ পাছত তেওঁৰ সৰু ভাগ উত্তানপাদে এই পৃথিৱীৰ ৰাজা হয়। আচ্ছা, আৰু তেওঁৰে ভনীয়েক আছিল দেৱহূতি। তেওঁ উত্তানপাদ ৰজাৰ পুতেক দুটাৰ ভিতৰত ডাঙৰজনটো সেই ঈশ্বৰ চিন্তাত তেওঁ গুচিয়ে গ'ল। তেতিয়া দ্বিতীয় পুত্ৰ উত্তানপাদে পৃথিৱীৰ ৰাজা হয়, আৰু তেওঁ দুগৰাকী ৰাণী বিয়া কৰায়। প্ৰথমজনী হ'ল সুনীতি আৰু দ্বিতীয়জনী হ'ল সুৰুচি। সুৰুচি বৰ ৰূপৱতী আৰু বৰ বিলাসিতা আছিল। সেয়েহে ৰজাই সুনীতিতকৈ সুৰুচিৰ ৰূপত মুগ্ধ হৈ সুনীতিক অৱহেলা কৰি সুৰুচিকে সদায় লগত ৰাখিছিল। সেনেকৈ কালক্ৰমত তেওঁলোকৰ দুয়োৰে দুটা ল'ৰা হ'ল। সুৰুচিৰো উত্তম বুলি ল'ৰাটো হ'ল, তাৰে পাছতে সুনীতিৰো ধ্ৰুৱ বুলি ল'ৰাটোৰ জন্ম হ'ল। আচ্ছা, এনেকৈ জন্ম হৈ তেওঁলোক যেতিয়া অলপ খেলা ধূলা কৰাৰ সময় হৈ গ'ল, 5-6 বছৰমান, তেতিয়া এদিনাখন দুয়োটাই খেলা ধূলাৰ মাজেদি ৰাজধানীত যাবলৈ ওলাল। তেতিয়া উত্তমে আগে যায় বাপেকৰ কোলাত বহি, আৰু মাকো কিন্তু বাপেকৰ ওচৰতে বহি থাকে ৰাজধানীত। সুনীতি কিন্তু সেইটো ওচৰলৈ যাব নোৱাৰে, কাৰণ সুৰুচিৰ ভয়ত ৰাজাই ডাঙৰ ৰাণীক নিব নোৱাৰে। এওঁ খুব ভয় কৰা আছিল সৰু ৰাণীক। সেয়েহে সুনীতি বেচেৰি ঘৰ অন্তঃপুৰত থাকে, আৰু সুৰুচিয়ে ৰাজসভাত ৰাজাৰ লগতে বহি থাকে। তাতে উত্তানপাদে ৰজা বহি থকাত বহুত সমাজ আছে। সেই সমাজৰ মাজতে ৰাজসভাত যেতিয়া উত্তমে বাপেকৰ কোলাত বহি আছে, তেতিয়া ইয়াৰো সৰু ছোৱালী ইয়াৰো মন মেলিলে যে উত্তমে যদি দাদাই যদি বহিব গৈছে, সি ডাঙৰ আছিল সৰু ৰাণীৰ হ'লেও, ধ্ৰুৱে অলপ সৰু আছিল, দাদাই যদি পিতাৰ কোলাত বহিব গৈছে মোকো ল'ব, এই আশা কৰি এই ধ্ৰুৱ গ'ল। ধ্ৰুৱ যাই পোৱাৰ লগে লগে ৰাজাই একো ক'ব পাৰে, ৰাণী সুৰুচিয়ে বহুত তিৰস্কাৰ কৰিলে ধ্ৰুৱ। যিটো দুৰ্ভাগাৰ ল'ৰা হৈ তই ৰাজসভাত বহিছে, বাওনা হৈ চৰণলৈ হাত মেলা, এই বুলি তিৰস্কাৰ কুবাক্য কৰি বহুত তাক সেই সুবিধাটো নিদিলে। সিও তাৰপিছত পিতকৰ ফালে চালে, পিতকো একো আশ্বাস তাক নিদিলে। সি মৰ্মান্তিক আঘাত পাই শেষত কান্দি কান্দি নিজৰ মাক সুনীতিৰ ওচৰলৈ গ'ল। সুনীতিৰ ওচৰলৈ যাই সি বহুত কান্দি আছে, মাকক কিন্তু একো উত্তৰ দিয়া নাছিল। শেষত মাকে বহুত কথা সোধাৰ পাছতো একো মীমাংসা তাৰ মুখত নাপায়, শেষত খুব মৰমেৰে তাক কোলাত লৈ সোধাতে শেষত লগৰ ল'ৰাগিলাখানো গৈছে। সেই ল'ৰাগিলাখানক ক'লে যে মা সি বৰ দুখতে ক'ব নোৱাৰে, গতিকে আমি তাৰ লগতে আছিলোঁ। ঘটনাটো এনেহেন হ'ল যে সি উত্তমক ৰজাই কোলাত লৈ থকাৰ কাৰণে ইও তাতে ৰজাৰ কোলাত উঠিব যোৱাত ৰাণী সুৰুচিয়ে বহুত তিৰস্কাৰ কৰিছে, আৰু ৰাজাইও একো নামাতিলে। সেই দুখতে সি শেষত তাৰপৰা সুৰুচিয়ে যেতিয়া ৰাজসভাৰ পৰা উলিয়াই দিলে, তেতিয়া সেই কান্দি কান্দি একেলগে আহিছে, আমিও লগত আহিছোঁ। এই ঘটনাটো হ'ল এইখিনিয়ে। এই বুলি লগৰ গিৰাখনেও ক'লাক। তেতিয়া মাকে বহুত দুখ কৰি সুনীতি কৈ, তেতিয়া মাকে বুজে যে বাচা তোৰ যিটো এইটো দুখ আমি দুৰ্ভগীয়া, মোকে ৰাজাই নিজৰ ৰাণী হিচাপে মোক স্বীকৃতি নিদিয়ে, গতিকে সৰু ৰাণীক ইমান প্ৰাধান্য দিছে, গতিকে তোক আৰু কি দিব বাচা। এই ৰকম কৈ তাক সান্তনা দি ক'লে যে তোক হৰিয়ে তোৰ দুখৰ মোচন কৰিব, তুই একমাত্ৰ হৰিক চিন্তা কৰ বাপা, হৰিয়ে পৰক দুখ দি লাভ নাই, তোৰ দুখৰ কাৰণটো
হৰিৰ বাহিৰে কোনো এটা নিৰাময় কৰিব নোৱাৰে। তেতিয়া হৰিৰ চিন্তাত ধ্ৰুৱৰ মনত লাগিল মাকৰ কথাত। মাকৰ চিন্তাত ধ্ৰুৱে চিন্তা কৰিবলৈ ধৰিলে, হৰিৰ ছাড়া মোক এই দুখৰ কাৰণে কোনোৱে উপায় দিব নোৱাৰে। এইবুলি তাৰ দিন ৰাতি সদায় হৰিৰে চিন্তা সদায় কৰি কেনেকৈনো হৰিক পোৱা যায়, এই বুলি ভাবি থাকোঁতে এদিনাখন সি ঘৰ বনক হৰিক চিন্তা কৰি গুচি যায়। সি ঘৰ বনত যাই তাতে তেওঁ নাৰদক লগ পায়। স্বয়ং ভগৱানে জানে যে 5 বছৰীয়া ল'ৰা ধ্ৰুৱ, গতিকে তেওঁ অন্তৰ্যামী। ধ্ৰুৱৰ কি ওপৰত গুৰু লাগিব নহয়, গুৰু হ'লেহে ভগৱানৰ গতিকে ভগৱানে তেওঁৰ অন্তৰ্যামী ধ্ৰুৱৰ কথাটো জানি নাৰদক পঠাই দিলে। আৰু নাৰদে আহি ধ্ৰুৱক সাক্ষাৎ হ'ল আৰু নাৰদে তাক কথা বাৰ্তাগিলাখান ক'লে আৰু পৰীক্ষাও চালে, সেইটো নাবালক ছোৱালী কিয় আহিছা বাপে, কথাটো শুনালে। তে নাৰদৰ ওচৰত ধ্ৰুৱৰ গোটেই কাহিনীটো তাৰ ৰাজসভাত যাই বাপেকৰ ওচৰত দি বহিব নোৱাৰিলে, গোটেই কথাটো নাৰদক ভাঙি পাতি ক'লে। আৰু নাৰদে কথাটো শুনি তাক বহুত বুজালে পৰীক্ষা চোৱাৰ কাৰণে। যাবাচোন সৰু ল'ৰাটোৱে সৰু ছোৱালীক মাকে মাৰেও বা বুঢ়াও কথাও কয়, সেইটোকে অভিমান কৰি আহিব নালাগে, তোৰ এইটো সময় নহয়, তই যেতিয়া ডাঙৰ হ'বি তেতিয়া তই ঈশ্বৰ চিন্তা কৰিব আহিবি, তেতিয়াতো তোৰ সময় নহয়, এই বুলি বহুত বুজালে। তেতিয়া ধ্ৰুৱেও নাৰদক কৈছে যে আমি হ'ল ক্ষত্ৰিয় জাতি, ৰাজাৰ সন্তান, আমাৰ যিটো এটা মনত কোপ লাগে তাক এৰিব নোৱাৰোঁ, আমাৰ এইটো ধৰ্ম। গতিকে মই যিহেতু আছোঁ, মোৰ এতিয়া জীৱনৰ মায়া নাই, মোক তেনেকৈ হওক, হৰিক কেনেকৈ পোৱা যায় মোক তাতে আপুনি উপায়টো দিয়ক। তেতিয়া নাৰদে ভক্ত ধ্ৰুৱৰ এই সাহস, এই উৎসাহ কথাটো শুনি তেওঁ সন্তুষ্ট হ'ল। তেতিয়া তেওঁক নাম দিলে। নাম দি আৰু ক'লে, এই ওচৰতে যি মধুবন আছে, এই মধুবনত তুমি তাতে এই নাম লৈ ধ্যান কৰিবা আৰু 3 সন্ধ্যা কৰিবা। এই বুলি কৈ সেই মধুবনত ভগৱান দিনটোত এবাৰ আহে সেই জেগাত, আৰু সেই জেগাতে নাৰায়ণে নাম দি ধ্ৰুৱ তাতে ভগৱানক আৰাধনা কৰিবলৈ ক'লে। আৰু ধ্ৰুৱই সেই 5 বছৰ বয়সতে সেই আৰাধনা ইমান নিখুঁতভাৱে আৰাধনা কৰিছে, ধ্ৰুৱৰ আৰাধনাত ভগৱান সন্তুষ্ট হ'ল। আনকি পৃথিৱীও ভূমিকম্পৰ নিচিনা জাকৰ খাই উঠিব ধৰিলে। তেতিয়া ভগৱান আহি মাত্ৰ ভগৱানে তেওঁক বৰ দিলে যে বাচা, তোৰ তুতিত সন্তুষ্ট হৈছোঁ, তই এতিয়া ঘৰলৈ যা, তই যাই ৰাজসভাত ৰাজ্য শাসন কৰিলি। আৰু তোৰ ভায়াজী আছে, তোৰ মায়াজী আছে, সৰু মায়ে, তাহোন অকালতে ধ্বংস হ'ব, শেষত তয়ে ৰজা হ'ব লাগিব। এই কথাখিনি ভগৱানে তাক দিহা দি পঠিয়াই দিয়ে। ঘৰলৈ নাহোঁতেই টুপত থাকোঁতে নাৰদে আৰু ধ্ৰুৱক তাতে তপ কৰিব দি, নাৰদ এই উত্তানপাদ ৰাজাৰ কৃপা কৰাৰ কাৰণে উত্তানপাদ ৰাজাৰ ৰাজসভালৈ নাৰদ আহিল। ধ্ৰুৱে তাতে তপ কৰি থাকিল, নাৰদে আহিল। যিদিনাখন ধ্ৰুৱে জংঘলত তপ কৰিব গ'ল, তাৰ পিছতে ৰাজা আৰু ৰাণী সুনীতি দুয়োৰে খুব বিষাদ আহিল যে 5 বছৰীয়া ল'ৰা এটা নিৰুদ্দেশ হৈ গ'ল। গতিকে কাৰ দুখত, মোৰ দুখতে হ'ল, মইতো একো তাক খালি সিদিনাখন একো সমিধান নিদিলোঁ। এই বুলি অনুতাপ আহি ৰাজা খুব ধ্ৰুৱৰ চিন্তাত লাগি গ'ল। এনে দুশ্চিন্তা কৰি থাকোঁতে এনে অৱস্থাতে নাৰদ আহি পায়। নাৰদে আহি ৰাজাৰ অৱস্থা দেখা পাই নাৰদে সুধে যে মহাৰাজ উত্তানপাদ, তোমাৰ মন কিয় মলিন? তেতিয়া নাৰদৰ ওচৰত উত্তানপাদ ৰাজাই কয় যে ঋষিৰাজ, মোৰ নিচিনা ৰাজাৰ আপুনি কি কথা ক'ব, মোৰ নিচিনা দুৰ্ভগীয়া মানুহ নাই, কাৰণ মোৰ দোষতে মোৰ ল'ৰা ধ্ৰুৱক আজি হেৰালোঁ। সি বন জংঘলত গৈছে,
তাত বা কি হয় তাৰ চিন্তাতে মই আজি নিয়মান হৈ আছোঁ। এয়ে মোৰ দুখৰ কাৰণ। তেতিয়া নাৰদীটো জানেই, নাৰদীটো ইতিমধ্যে ধ্ৰুৱক দিহা পাহা দি তপ কৰিব গৈছে। তথাপিতো তেওঁ তেতিয়া ক'লে যে হাঁহি মাৰি নাৰদে উত্তানপাদ ৰাজাক ক'লে যে উত্তানপাদ ৰাজা, তুমি ধ্ৰুৱৰ কাৰণে চিন্তা কৰিব নালাগে। ধ্ৰুৱে একদম নিৰাময় জেগাত সি ঈশ্বৰ চিন্তাত বহি আছে, আৰু অচিৰতে ধ্ৰুৱে পুনৰ আহি ৰাজ্যতে লগ পাবা তুমি, তাৰ কাৰণে চিন্তা কৰিব নালাগে। তোমাক দয়া কৰাৰ কাৰণে মই এই ৰাজসভালৈ আহি তোমাক খবৰটো দিলোঁ। এই বুলি কৈ নাৰদ প্ৰস্থান হৈ তাৰ পৰা গুচি আহে। আৰু তাৰপিছত ৰাজাইও কোনদিনাখন ধ্ৰুৱ ঘূৰি আহিব এই সংকল্প লৈয়ে বহু ৰাজসভাত থাকে, কিন্তু মনত সেয়ে ধ্ৰুৱ কেতিয়া আহিব। এনেকৈ থাকি থাকি কালৰ ক্ৰমত 1 মাহ 2 মাহ কৰি 5 মাহ 6 মাহ হৈ গ'ল। 6 মাহৰ ভিতৰত কাৰ্য সাধন কৰি পুনৰ ধ্ৰুৱে ৰাজ্যলৈ ঘূৰি যায়। আৰু তেতিয়া খবৰ পালে যে ধ্ৰুৱে তপৰ পৰা ঘৰক গুচি আহিছে। তেতিয়া ৰাজাই এই উত্তমকে আৰু ৰাণীহঁতৰ লগত লৈ 2টা হাতীত যাত্ৰা কৰি ধ্ৰুৱক আগবাঢ়ি আনিব যায়। আনি এটা হাতীত ধ্ৰুৱক তোলাই আৰু এটা হাতীত উত্তমক তুলি গোটেই ৰাজ্যখনত ঘূৰাই ফুৰে আনন্দতে। তাৰে পাছত এদিনাখন উত্তমে চিকাৰ কৰিবলৈ গ'ল। চিকাৰ কৰিবলৈ যাওঁতে তাতে যক্ষই লগ পাই চিকাৰতে উত্তমক মাৰি পেলালে। এই খবৰটো আৰু শুনি সুৰুচি পাই এই জংঘলক বিচাৰিব গ'ল। বিচাৰিব যাই উত্তমক নাপাই সেই জংঘলতে বনজী লাগিল, আৰু সেই বনজীৰ মাজত যাই সুৰুচিও মৰিল। কাৰণ ঈৰ্ষা বস্তু নাথাকে, এইটো ভগৱানৰ বিচাৰ। সেয়েহে উত্তম আৰু মাক সেনেকৈ নিহত হয়। তাৰপিছত ধ্ৰুৱে ৰাজ্য শাসন কৰে। ধ্ৰুৱেও বাপেকৰ নিচিনা দুজনী ছোৱালী বিয়া কৰে। তাৰপৰা এনেকৈ ৰাজ্য বহু বছৰ ৰাজ্য কৰি শেষত ধ্ৰুৱৰ খুব ভাতৃহাৰা হোৱাত উত্তমক লাগি চিন্তা কৰি কোনে মাৰিলে মোৰ ভাই উত্তমক, মোৰ ভাইৰ ভিতৰত মিল আছে। সেইকাৰণে যক্ষৰ লগত ধ্ৰুৱে যে বহুত সময় যুদ্ধ কৰে। ইমান যুদ্ধ কৰিছে যে শংখৰ ধ্বনিতে ধ্ৰুৱৰ বহুত যক্ষ মৰিল, আৰু বহুত যুদ্ধত একদম কচুযোৰা দিছিল, শেষ কৰি দিলে। শেষত স্বয়ম্ভু মনু উত্তানপাদ ৰাজাৰ বাপেক ধ্ৰুৱৰ আতেক হৈ তেওঁ আহি আৱিৰ্ভাৱ হ'ল। আহি ধ্ৰুৱক বুজালে যে বাপু তইতো বৰ বেয়া কাম কৰিলি, কিন্তু ৰাজাৰ ল'ৰা হৈ এই মহাদেৱৰ এই মহাযক্ষ মহাদেৱৰ যদি কপত পৰা তেনেহ'লে তোৰ বহা বিপদ হ'ব। গতিকে যি কৈছা কোন যক্ষই বা তোক ভায়াক মাৰছি, তাৰ ফলত তই ইমান যক্ষ মাৰি শেষ কৰিলি। গতিকে শান্ত হ, মোৰ কথা শুন, আজি কৈছা। গতিকে মহাদেৱে নাজানাতে এইখিনি যেতিয়া সমাপ্ত কৰি কিবা পোখৰ গিৰা, তেতিয়া ধ্ৰুৱে আতেকৰ কথাত শান্ত নাপাই পুনৰ ৰাজ্যলৈ আহে, আৰু তাতেই যক্ষক যুদ্ধ শেষ হয়। আহি ৰাজ্যত আহি ৰজা হয়, আৰু বহু বছৰ ৰাজত্ব কৰে। বিয়া বাগ কৰি এনেকৈ ৰাজ্য কৰি শেষত ধ্ৰুৱে ভগৱানৰ আৰু ৰাজ্য শেষ কৰি সন্যাস ধৰ্মলৈ বনত যায়। বনত যাই তাতে আৰু পুনৰ ভগৱানক দৰ্শনে, আৰু ভগৱানে তাক তাৰবাৰে লৈ যায় এখন ধ্ৰুৱৰ কাৰণে ব্ৰহ্মাৰ ওপৰত আৰু বৈকুণ্ঠৰ ঠিক তলতে ধ্ৰুৱনগৰ বুলি এখন নগৰ পাতি তাতে ধ্ৰুৱক মেধি হিচাপে নিয়োগ কৰে। আৰু সেই ধ্ৰুৱেই দ্বাৰা ওচৰতে সপ্তঋষিও ঘূৰি থাকে ধ্ৰুৱক কেন্দ্ৰ কৰি। আৰু আজিও সেই ধ্ৰুৱে উত্তৰ ভাগে এইটো অৱস্থিত হৈ আছে, আৰু সেই ধ্ৰুৱ দ্বাৰা অলৰচৰ হৈ তাতে ধ্ৰুৱই বহি আছে, স্থিৰ হৈ আছে। এইখিনি হ'ল ধ্ৰুৱৰ কাহিনী। নমস্কাৰ, আমি ধ্ৰুৱৰ আখ্যান শুনিলোঁ। এইখিনিতে কিবা প্ৰশ্ন সুধিব লগা থাকিলে আপোনালোকে সুধিব পাৰে, আৰু
আমাক দিহা পৰামৰ্শ দিব পাৰে আৰু আমাৰ চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়া আমি আকৌ নতুন ভিডিঅ' আনিবলৈ উৎসাহিত হ'ম।